হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি মই আপোনালোকৰ ওচৰলৈ বইল ফিছ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ চাই ভাল পাব। এই ৰেচিপিটো বহুত হেল্ডি হয়, আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে। তেন্তে ব'লক মই আৰম্ভ কৰোঁ কেনেকৈ বনাইছোঁ বাৰু। এয়া মই মাছ 4 পিচ লৈছোঁ। আৰু সৰু মিডিয়াম সাইজৰ পিঁয়াজ দুটা এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু মিডিয়াম সাইজৰ বিলাহী দুটা এনেকৈ কাটি লৈছোঁ। আদা নহৰু খুন্দি লৈছোঁ। এনেকৈ এপিচ নেমু লৈছোঁ। আৰু এটা কেঁচা জলকীয়া, আপোনালোকে যদি বেছি জলকীয়া হয় বেছিও ল'ব পাৰে। আৰু ক'লা নিমখ অলপ লৈছোঁ, জিৰা গুড়ি অলপ, ধনিয়া গুড়ি অলপ আৰু জালুকৰ গুড়ি অলপ লৈছোঁ। এয়া মই এইখিনি মাছখিনি প্ৰথমে ইয়াত নিমখ অকণমান দি দিছোঁ। আৰু ইয়াত আদা নহৰু যে খুন্দি লৈছিলোঁ সেইখিনি দি দিম। দি পেলাই এইখিনি ভালদৰে সানি লৈ মই 15 মিনিটমান সময় মেৰিনেট হ'ব দিম। এনেকৈ ভালদৰে সানি ল'ম। আৰু ঢাকনি লগাই 15 মিনিট সময় এনেকৈ থাকিব দিম। এয়া 15 মিনিট হৈ গ'ল। এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিম। এয়া কেৰাহী গৰম হৈছে। ইয়াত মই পানী 3 কাপ দিম। এইখিনি এতিয়া উতলিব দিম। পানী উতলিব ধৰিছে। এতিয়া ইয়াত বিলাহী, পিঁয়াজ, জলকীয়া, মছলাখিনি দি দিম। এয়া বিলাহীখিনি দি দিলোঁ। ইয়াত পিঁয়াজখিনিও দি দিম। কেঁচা জলকীয়া আৰু মছলাখিনি দি এইখিনি ভালদৰে লৰাই উতলিব দিম। ঢাকনি লগাই উতলিব দিম 5 মিনিটমান সময়। এইখিনি ভালদৰে উতলি গৈছে। এতিয়া ইয়াত মাছখিনি দি দিম। ইয়াত ঢাকনি লগাই 15-20 মিনিট সময় উতলিব দিম। এয়া মাছ সিজিছে প্ৰায়, আৰু অলপ সময় সিজিব দিম। কাটা চামুচ এখনেৰে চাইছোঁ সিজিছে নে নাই। ইয়াত এতিয়া নেমুৰ ৰসখিনি আতি দিম। এতিয়া ঢাকন লগাই আৰু 5 মিনিটমান সময় সিজিব দিম। এতিয়া ইয়াত মই মান ধনিয়া অকণমান দি দিম এনেকৈ। আৰু অলপ সময় ঢাকনি লগাই সিজিব দিম। এয়া বইল মাছৰ ৰেডি হৈ গ'ল। এতিয়া বল এটাত মই এইখিনি নমাই থ'ম।
খাবলৈ বহুতেই হেল্ডি হয়। আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাব পাৰে।